বন্ধু বান্ধৱীসকল ভালনে আপোনালোকৰ আজি আপোনালোকৰ ওচৰত আকৌ এটা সুন্দৰ আৰু হেলদি ৰেচিপি লৈ আহিছোঁ দেখি চাগে গম পাইছে আজি মই বনাম কঁঠাল গুটি আৰু বাঁহৰ গাজৰ সৈতে মাছৰ তৰকাৰী খাব খুবেই সুন্দৰ হয় আপোনালোকে ভিডিঅ'টো চাই বনাই খাই চাবচোন যদি ভিডিঅ'টো চাই ভাল লাগে আৰু তাৰ পিছত মোক কমেন্ট কৰিব খাই কেনে পালে এয়া চাওক বাঁহৰ গাজ এই ধৰণে কাটি লোৱা হৈছে এয়া কঁঠাল গুটি কেইটাৰো বাকলি গুচাই কাটি লোৱা হ'ব তাৰ পাছত এফালে ভাজি ৰখা মাছ আমাৰ পুখুৰীৰ মাছ হয় এয়া তাৰ পাছত এয়া হৈছে গাছ টেঙা যোনখিনি গ্ৰেডাৰত ৰুকি বটলত ভৰাই থোৱা হৈছিল নিজে নিজে টেঙা হৈ গৈছে এইখিনি এয়াও ব্যৱহাৰ কৰা হ'ব তৰকাৰীখনত এয়া চাওক ইনগ্ৰেডিয়েন্টখিনি বাঁহৰ গাজ কঁঠাল গুটি আলুটো অপচনেল হয় মান ধনিয়া আদা নহৰু পিয়াজ জলকীয়া মোৰ প্ৰয়োজন অনুসৰি গোটেইখিনি লৈছো এতিয়া কুকাৰত তেল দিম এই ৰেচিপিটো কিন্তু কুকাৰত বনাই খাই ভাল লাগে দেই তেল গৰম হলে কাটি ৰখা পিয়াজখিনি দি ৰঙচুৱা হোৱালৈ ভাজিম ইয়াতে জলকীয়া এটা দিছো কাৰণ জলকীয়াৰ খুবেই জাৰ আছে এতিয়া ইয়াতে পিয়াজখিনি ভজা গলে আদা নহৰুখিনি দি তাৰ কেঁচা গোন্ধটো যোৱালৈ ভাজিম তাৰ পাছত কাটি ৰখা গোটেইখিনি সামগ্ৰী ইয়াতে দি দিম দি প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি কিছু সময় 1 পৰা 2 মিনিট সময় ভালকৈ লৰাই দিম এক 2 মিনিটৰ পাছত ইয়াতে জিৰা গুৰি দিছো 1 চামুচ দিছো জিৰা গুৰি ইয়াতে তাৰ পাছত আকৌ গোটেইখিনি পুনৰ ভালকৈ লৰাই ইয়াতে গৰম পানী দিছো মই প্ৰয়োজন অনুসৰি গৰম পানী দি দিছো ইয়াতে এতিয়া ইয়াতে আপোনালোকক দেখাইছিলো যে গাছ টেঙাখিনি সেইখিনি দি দিম তাৰ পাছত তৰকাৰীখন উতলিবলৈ দিম তৰকাৰীখন যেতিয়া উতলি আহিব তেতিয়া ইয়াতে মাছ কেইডোখৰ দি ঢাকনি লগাই কুকাৰটোৰ 4টা হুইচেল অহালৈ আমি ৰৈ দিম মই ক'ব পাহৰিছিলে মান ধনিয়াখিনিও যেতিয়া তৰকাৰীখন উতলি থাকিব তেতিয়াই দি দিব মান ধনিয়াখিনিৰ কাৰণে তৰকাৰীখিনিত এটা সুন্দৰ গোন্ধ আহে এয়া চাওক চিটি আহি গ'ল ঠাণ্ডা হোৱাৰ পিছত কুকাৰটো খুলিছো দেখিছেনে কি সুন্দৰ ৰং আহিছে এতিয়া এটা কেৰাহী লম শুকান কেৰাহী তাতে গোটেই তৰকাৰীখিনি ঢালি দিম কাৰণ অলপ জুল বেছি হৈ গৈছে কিছু সময়ৰ বাবে অলপ উতলাই জুলটো কমাই লম এয়া চাওকচোন কিছু সময়ৰ পাছত কি সুন্দৰ হৈছে দেখিবলৈ আমাৰ তৰকাৰীখনো খাবলৈ ৰেডি হৈ গ'ল আশা কৰিছো আপোনালোকে ভাল পালে